চাওক লোকেল মুৰ্গী খাবনে হাঁহ খাব এনেকুৱা খাব পৰা হৈ গৈছে। আজি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ লোকেল চিকেনৰ সোৱাদ। মাংসৰ জুতি যিহেতু চবে প্ৰায়ভাগে খোৱা হয়, কিন্তু চবৰে হাতৰ যাদু বেলেগ বেলেগ থাকে। গতিকে আমাৰ ৰান্ধনিৰ হাতৰ যাদু কেনেকুৱা আপোনালোকক আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো কণ্টিনিউ কৰি চাই থাকিব। আজি বিশেষ নহয় ভিডিঅ'ৰ দ্বাৰা শ্বেয়াৰ কৰিব বিচাৰিছোঁ লোকেল চিকেন বনোৱা আৰু ইয়াৰ সোৱাদ কেনেকুৱা হ'ল আপোনালোকক জনাম। আপোনালোকেও জনাব নিশ্চয় কমেণ্টত। আজি দুভাগত মানে ৰন্ধা হ'ব। ইয়াত মানে জ্বলা ভাজি ৰন্ধা হ'ব। জ্বলা ভাজিৰ বাবে জলকীয়া, পিঁয়াজ, জলকীয়া, পিঁয়াজ, টমেটো আৰু মান ধনিয়া, গাৰ্লিক, জিঞ্জাৰ এইবোৰ ৰেডি কৰি থকা হৈছে। গাঁৱলীয়া পৰিৱেশ সাজ হৈ আছে। কলপাত এখন লাগিব দেই। কি হ'ল তুমি অলপ ইউনিক হৈছে নে দেখিবলৈ? মাংস কটোৱাও কিছুমান ষ্টাইল আছে। যি টি পিচ কৰিলেও মানে টেষ্টি নহয়। গতিকে মাংস কটাও এনেকৈ ধুনীয়াকৈ কাটিব লাগিব। থেতেলা খালে বা পিচকেইটা উল্টা পুল্টা হৈ গ'লে মানে বনোৱা ঠিক থাকিলেও মানে এই মাংস খাওঁতে মানে অকণমান ভাল নালাগে। গতিকে ভালকৈ কাটিলে ভাল হয়। এয়া কাঠ আলু দালি ফালে বহাই থৈ দিছে। ইয়াৰ অকণমান ধনিয়া দি অকণমান আৰু হালধি নিমখ দি সিজাই গৈছোঁ। এই যে আমি জুই সেকি লৈছোঁ। ঠাণ্ডা দিনত আৰু জুই সেকি লৈছোঁ। আৰু এইফালে লোকেল চিকেনো বনাই আছে। লোকেল চিকেন সোৱাদ আৰু অলপ জ্বলা বনাব লাগিব, যিহেতু ঠাণ্ডা ছিজন। জুই ফুৱাই আছোঁ আমি এইফালে। আমি ইয়াত জ্বলা ভাজি হ'লে আৰু মেইন মাংসখিনি ভিতৰতে বনোৱা হ'ব। এতিয়া আপোনালোকে চাই থাকক মোৰ চেনেলটো কণ্টিনিউ। জ্বলা ভাজিবৰ বাবে পিঁয়াজখিনি ভাজি লৈছোঁ। অকণমান মছলা, তেজপাতা আৰু শুকান জলকীয়া অকণমান দি এতিয়া মাংস দি লৈছোঁ। মাংসখিনি ধুনীয়াকৈ তেলেৰে ভাজিব লাগিব। তেলেৰে ভাজি এনেকৈ সিজাব লাগিব। আৰু এনেকৈ সিজাই লৈছোঁ। অকণমান হালধি, নিমখ আৰু অকণমান দিব লাগিব, যাতে নিজৰ মানে চইচত দিব লাগিব। মাংসখিনি সিজো অৱস্থা হৈছে। এতিয়া চাওক অকণমান জ্বলি গৈছে, তথাপিও সোৱাদ ঠিকেই বাৰু। অপেক্ষা অন্তত এতিয়া লোকেল চিকেন বনাবৰ বাবে কেৰাহী গৰম কৰিছে।
পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হ'লেহে মাংসখিনি দিয়া হ'ব। এয়া চব কিটচেনৰ পৰিৱেশ, আপোনালোকে চাই ল'ব। পিঁয়াজখিনি ৰঙচুৱা হ'ল, এতিয়া অকণমান গাৰ্লিক জিঞ্জাৰ পেষ্ট দিলে। পিঁয়াজখিনি হোৱাৰ পিছত মাংসখিনি দিয়াৰ টাইম আহি গ'ল। কেঁচা কেঁচা হ'লে মাংসখিনি দিলোঁ। এনেকৈ যিমানবাৰ মানে তেলেৰে ভাজিব, ইমানবাৰ ইয়াৰ টেষ্টো উঠিব। গতিকে আপোনালোকে মোৰ চেনেলটো চাব। মাংস দিয়াৰ লগে আৰু লোকেল চিকেনৰ সোৱাদ আমি ৰেষ্টুৰেণ্টত খোৱা আৰু ঘৰত বনোৱা সোৱাদটো বেলেগ পাওঁ। ইয়াত বনোৱা চবৰে হাতৰ যাদু বেলেগ থাকে। গতিকে ইয়াৰ সোৱাদ আমি খাই কিন্তু বহুত ভাল পালোঁ। চিকেন আপোনালোকে দেখিলেই গম পাব যে কেনেকুৱা ধুনীয়া হৈ উঠিছে। কিবা কামত আহিছে? এয়া জলকীয়া অকণমান দিছে। ধুনীয়াকৈ মাংস প্ৰয়োজন অনুসৰি দিব লাগিব লোকেল চিকেন। লোকেল চিকেন বনোৱা সহজ, কিন্তু টেষ্টি বনোৱা ক্ষেত্ৰত অকণমান যোগদান থাকে। কিছুমান ঘৰুৱা মছলা দিয়াৰ প্ৰয়োজন থাকে। বিয়া ঘৰত আমি এসাঁজকৈ খালোঁ ধুনীয়াকৈ। আপোনালোকে নিশ্চয় চাব মোৰ চেনেল। আৰু আপোনালোকে কেনেকৈ ষ্টাইলত বনায় মোৰ কমেণ্টৰ দ্বাৰা জনাব। নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব। আলু সিজিব লাগিব।